কেলাচুৱাৰ বাচ্চা গাদা আজি মই বহুত হেপি যে জুবিন দা মৰিছে বাহ ভাল লাগে এইটো পুৰা তো যোৱা 19 ছেপ্টেম্বৰৰ পৰা ধৰি এটা বস্তু চাই আহিছো আৰু দেখি আহিছো যিটো সময়ত জুবিন দাৰ এই আকস্মিক মৃত্যুৱে সকলোকে কন্দুৱাইছে সকলোৱে ন্যায় বিচাৰি আছে আৰু সেই একেটা সময়তে কিছুমান প্ৰটেকশ্যন ফাটি জন্ম হোৱা বনৰা বনৰীয়ে জুবিন দাক বেয়াকৈ কৈ আলবাল ভিডিঅ' বনাই আছে ভাইৰেল হ'বৰ কাৰণে চ' মই এনেতো বহুতকে ফালি থাকো তো আজি ভাবিছো আমাৰ এই মৰমৰ জুবিন দা মৰাৰ বাবে ভাল হৈছে ভাল পাইছো এনেকে কৈ থকা বিলাকক তেলৰ অভাৱত অলপ ধু লগাই ফালি দিওঁ এইটো কাম নকৰিবা দেই ভুলতে আৰে কিয় নকৰিম মামা মিঠাতেলৰ যিহে জুই চাই দাম বিকল্প হিচাপে কিবা এটা ব্যৱহাৰ কৰি কামটোতো চলাবই লাগিব ইমান দাম দি মিঠাতেল কিনি এইবিলাক কামত ব্যৱহাৰ কৰিব নোৱাৰি নহয় যদি ফ্ৰীতে পালো হয় তেতিয়া কথাটো বেলেগ আছিল অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম মামা ঠিক আছে অহাবাৰ ভোট দি জিকাই দিলে আপুনি মিঠাতেলটো কৰি দিব আৰু সেই মিঠাতেলটো লৈ আপোনাকো আমি কৰি দিম মানে প্ৰচাৰ দুটামান ভোট বেছিকে পাবলৈ অলপ প্ৰচাৰ কৰি দিম আচ্ছা